নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। আজি বিশ্বকৰ্মা পূজা, তো আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে দিনটো কি কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। মই DJ অসম আৰু আপোনালোকে চাই আছে DJ অসম পুৰণা চেনেল। সকলো যোগাৰ কৰা হৈ গ'ল, এতিয়া গাড়ীখন ধুই লওঁ, আহক। আমাৰ গাড়ী ধোৱা আৰু মোৰ ল'ৰাই চাইকেল ধোৱা বৰ্তমান হৈ গৈছে। চাওক, এতিয়া ওলাই কৰি ৰেডি হৈছোঁ, মন্দিৰত যাওঁ, গাড়ীখন পূজা কৰি আনো, বলক। গাড়ীত লগাবৰ কাৰণে মালা অলপ লৈ লওঁ। দাদাৰ দোকানৰ পৰা এতিয়া সকলোখিনি লৈ ল'লোঁ। এয়া মালা, তাৰপিছত এনেকৈ ষ্টিকাৰ আপোনালোকে লগাওঁতে দেখিবই, আৰু এনেকুৱাও লৈছোঁ। পূজাৰী সেইজন গাড়ী পূজা কৰাই আছে, তাৰপিছতে আমি কৰিম। একে আমি হলেশ্বৰ দেৱালয়তে আহিছোঁ, গাড়ীখন পূজা কৰাই লওঁ, আপোনালোকে চাই থাকিব। পিছত পালোহি, অজস্ৰ গাড়ী ৰখি আছে গাড়ী পূজা কৰিবৰ কাৰণে। আমিও টিকেটটো কটাই লওঁ টিকেট কাউণ্টাৰত গৈ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আমাৰ আজি আকৌ পাই গ'লোঁ গাড়ী পূজা গোটেইকেইটাক। গাড়ী পূজা আমিও বাবা চৰণত আহি আমি প্ৰত্যেকটো মানে কেনেকে মিলে ন? মিলি যায়। কেনেকে মিলি গৈছে চোৱাচোন। মই মোবাইল নাছিলোঁ, ভিডিঅ' কৰি আহি আছোঁ, দেখা পাই গৈছোঁ। মোক কেনেকে মিলি যায় ন? মোৰ বহুত গাড়ী যথেষ্টখিনি সময় লাগিব, তথাপিও ৰখোঁ। আজি গাড়ীও বহুত হৈছে, গতিকে তেওঁৰ কাৰণে ৰখোঁ গাড়ীখনত পূজা ভাগ কৰিবলৈ। কিন্তু বৰ্তমান এতিয়া গাড়ীখনত সজাই লওঁ, মালা চালাবিলাক যে কিনিছিলোঁ সেইখিনি চব লগাই লওঁ। তেওঁ অহালৈকে গাড়ীত সেইখিনি বস্তুকে লগাই থাকোঁ নিজে। মালাখিনি এতিয়া লগাই লওঁ। মালাডাল কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আৰু এডাল আগৰ পুৰণা মালা হয়, এডাল খুলি এতিয়া এৰুৱাই দিওঁ। আৰু এডাল যোৱা বছৰ লগোৱা, যোৱা বছৰহে আহিছে, চৰি। যোৱা বছৰ বিশ্বকৰ্মা পূজাত মই গাড়ী, মোৰ তেতিয়া আগৰ পুৰণাখন আছিলে, এইখন নৱেম্বৰত লৈছিলোঁ। আৰু এই গাড়ী লোৱাৰ সময়ত যেতিয়া হলেশ্বৰ মন্দিৰত আহি পূজা কৰাইছিলোঁ, তেতিয়াই লগোৱা। আগৰ মালা লগোৱা আছিলে, এতিয়া মালা নলগাওঁ, এতিয়া এইডাল লগাম। এইডালো কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। কিন্তু লগাম কেনেকুৱা। আৰু এতিয়া এইডাল লগাম। এইডাল গাড়ী পিছফালে আতিবগৈ নে? নাতিব ন? সি আতিব বুলি ক'লে। অলৰেডি গাড়ী পূজা কৰা হৈ গ'ল, লৰালৰি খুবেই বহুত ভিৰ। আৰু গাড়ীবিলাকৰ লাইনত মানে চিৰিয়েলি আপোনাৰ পূজাবিলাক হোৱা নাই, অ'ত জঁপিয়াই আমুক মাতিলে গুচি যায়, তেনেকুৱা হৈছে যে। সেইটো কাৰণে মানে বিশেষকৈ গাড়ীখনৰ পূজা ভাগ ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, কাৰণ বহুতখিনি অলপ মানে 19-20 হৈ গ'ল দেওৰ লগত, কাৰণ অ'ত জঁপিয়াই কাম কৰি আছিলে। তো সেইটোতো যুক্তিত
যুক্তিত মাত মাতিমেই যুক্তিৰ ক্ষেত্ৰত ডিজে বাজিবই তো গতিকে এতিয়া খৰধৰকৈ কৰা হ'ল সকলোখিনি কাম তাৰপিছত এতিয়া এইখিনি ফল মূলখিনি পলিথিন তাত ভৰাই লৈ তাৰপৰা ঘৰ গৈ থাকিম Orna